নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যদি চাই ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইটো চিনি পাইছে? এইটো আমাৰ প্ৰত্যেকগৰাকী বিবাহিত মহিলাৰ আছে চাগে এইটো ব্লাউজ। এইটো মোৰ বিয়াত দিয়া মেইন পাটৰ ছেটৰ ব্লাউজ হয়। এই ব্লাউজটো মই বহুত পিন্ধিলোঁ। কিন্তু এতিয়া পিন্ধিব প্ৰায় নোৱাৰা হৈছে। কিয় নোৱাৰা হৈছে গম পাইছেনে? এইটো চব দাগ বহিছে, কাষলতিৰ তলত দাগ বহিছে। আৰু এইটো ধুবলৈও মন নাযায়, ধুলেতো একেবাৰে ব্লাউজটো বেয়া হৈ যাব। সেয়েহে ধোৱা হোৱা নাই। এতিয়া পিন্ধিবলৈ বহুত বেয়া হৈছে। মোৰ দৰে চাগে আপোনালোকৰো হৈছে এনেধৰণে। মুগাৰ পাটৰ ব্লাউজবিলাক বেয়া হৈ গ'লে বহুত বেয়া লাগে, যিহেতু বহুত দামী হয় এই বস্তুবিলাক। এতিয়া আমি এই মুগাৰ পাটৰ ব্লাউজবিলাক এনেধৰণে দাগ নবহাকৈ, ঘামি নোযোৱাকৈ কেনেকৈ আমি নিৰাপদে ৰাখিব পাৰোঁ, তাৰ ওপৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভাল ধৰণে চাই যাব। এইটো বস্তু আপোনালোকে প্ৰায় মানুহে হয়তো চিনি পায় আৰু কিছুমানে হয়তো নাপাব পাৰে। সাধাৰণতে ময়ো পোৱা নাছিলোঁ। এনেকুৱা ধৰণৰ এটা বস্তু আছে যে হঠাতে সেইদিনাখন এখন বিয়া খাবলৈ গৈছিলোঁ। বিয়া খাবলৈ যোৱাৰ আগতে মোৰ মনলৈ এটা প্ৰশ্ন আহিলে যে এই ব্লাউজটো যেতিয়া দেখিলোঁ যে দাগ বহি গ'ল, এই দাগটোৰ পৰা কিবা নেপকিন আছে নেকি এনেকৈ ভাবিলোঁ লগাব পৰা, সেইটো দাগটো ছেভ হৈ যাব। সেই বুলি ভাবি মই নেটত চাৰ্চ কৰি চালোঁ, মিছত পাই গ'লোঁ। ইয়াৰ নাম হৈছে চুৱেট পেড। এই চুৱেট পেডত কি হয়, এটা পেকেটত থাকে 10 পিচকৈ থাকে। তাৰপাছত মই অৰ্ডাৰ কৰিলোঁ মিছত, মোৰ ঘৰ আহি পাই গ'লহি। আজি মই আপোনালোকক এই পেডটো কেনেধৰণে ব্যৱহাৰ কৰে দেখাই দিম, আৰু ময়ো ব্যৱহাৰ কৰি চালোঁ, দেখিলোঁ যে সম্পূৰ্ণ ছেফটি। আপুনি যেতিয়া ব্লাউজেই হওক বা অন্য কিবা ধৰণৰ কাপোৰ পিন্ধে, তেতিয়া এইটো ব্যৱহাৰ কৰিব পাৰিব। মই কেনেধৰণে ব্যৱহাৰ কৰিছোঁ চাওক। ইয়াত দুটা পাৰ্ট আছে আৰু ইয়াত এটা কাগজৰ লেয়াৰ আছে। এই কাগজৰ লেয়াৰটো আঁতৰাই দিলেই হ'ল। তাৰপাছত কি আছে, ইয়াত এটা আঠা লগোৱাই থোৱা আছে, আমাৰ চেনিটাৰী নেপকিনৰ গতেই হয়। ইয়াতো আছে এই দুটা পাৰ্ট। এই পেডটো কি কৰিব লাগিব, আমি ব্লাউজৰ তলত, অৰ্থাৎ কাষলতিৰ তলৰ অংশত আমি লগাব লাগিব। কেনেধৰণে লগাইছোঁ চাব। এইটো লগোৱা হৈ গৈছে। বহুত পাতল হয় এই বস্তুটো, কোনো গধুৰ অনুভৱ নহয় আৰু পিন্ধিবলৈ কমফৰ্ট হয়। এতিয়া বাহিৰত আপুনি যদি ব্লাউজটো এনেকৈ চাই, কিবা এটা যে ভিতৰত লাগি আছে, সেইটো লগাই থোৱা আছে, ধৰিব নোৱাৰি। পিন্ধিও ভাল লাগে, আৰাম। মই পিন্ধি চাইছিলোঁ, সেয়েহে আপোনালোকক দেখাইছোঁ দেই। আপোনালোকেও পিন্ধিব, তেতিয়া মুগাৰ পাটৰ এনেধৰণৰ দামী দামী কাপোৰৰ ব্লাউজবিলাক ভাল থাকিব। আপোনালোকে এনেধৰণে পিন্ধি চাব। মই এনেধৰণে লগাই পিন্ধিছোঁ। মোৰ এতিয়া নতুনকৈ চিলোৱা যিকেইটা ব্লাউজ আছে, সেই ব্লাউজকেইটাত কোনো দাগ বা স্পট পৰা নাই, সম্পূৰ্ণ নিৰাপদ। আপোনালোকেও নিশ্চয় এইখিনি ব্যৱহাৰ কৰি চাব। মিছত অৰ্ডাৰ কৰিলে আপোনালোকে পাব। আৰু যদি মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হয়, তেন্তে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক, কমেণ্ট